কানি মোৰ মহা কষ্ট এটা আছে যে কি আজি ঠিকছে দগৰি খাম ইজনীয়া গম নেপায় মই যাম বুলি মনে মনে যাব লাগিব তাই পিছে পিছে নহলে যাবলৈ নিদিব সেইজনী বৰ খৰি নহয় মিঠাইখিনি তাই খাব পাব তেতিয়া সেইটো কাৰণে নিদিব ধুনীয়াকৈ ওলাই মেলি এতিয়া ৰৈ আছোঁ গুৱাহাটীৰ আলহীখিনিয়ে মোক যাতে একদম অকণমান ভালকৈ মিঠাই চিঠাই খাবলৈ এতিয়া মেকআপ কৰি লৈছোঁ সেইটো কাৰণে ইজনী আহিছে আহিছে আয়ো দেৰি হ'লগে চাগে পাই একদম চাহ পানী দিয়াটো দেৰিয়ে হৈছে আজি আৰু দেই ৰোৱনীখিনি চাগে চাহ পানী খাওঁ লাগিছে আৰু আয়ো গুৱাহাটী আলহী এতিয়া ৰাতিতেহে আহিব আকৌ ৰোৱনীখিনিক ভাবিছিলোঁ ভালকৈ ভাত কেইটা খুৱাম বুলি মাছে মঙহে এতিয়া ৰাতিলেই খুৱাব লাগিব এতিয়া সিহঁতক নিৰামিষ ভাতকে খুৱাই থৈ দিব লাগিব আৰু দেই আয়ো দেৰিয়ে হৈছে যাওঁ যাওঁ সকে যাওঁ ঐ কদমী ময়ো গৈছোঁ ক'লে যাওঁ ময়ো যাওঁ ইমান ধুনীয়াকৈ তই সাজি কাচি কলৈ যাওঁ তহঁতৰ আজি নবুৰি আকৌ বোলে হেৰি গুৱাহাটী আলহী সেইটো কাৰণে ধুনীয়াকৈ ওলাই আছো আকৌ আয়ো দেই সেইকাৰণে মেকআপ চেকআপ কৰি লৈছে চেলজনীয়ে কৰি দিছে কেনেকুৱা দিছে ভাল লাগিছে আমাক গুৱাহাটী আলহী এতিয়া নাহে ৰাতিহে পাব নহ'লে মই কেঁচা কঁঠাল লৈ চাহ দিবলৈ নাযাওঁ হোটেলৰ মিঠাই লৈ আহিলোঁ চিঙৰা টিঙৰা তো মানে অকল কঁঠাল নেযাওঁ নেকি যাওঁ নেকি গুৱাহাটী আলহী পাবহি ন মই নেযাওঁ নেকি মই নেযাওঁ সেই যুগ নহয় গেলেকীখনত মই এৰুৱাই দিম একো নাই এই কঁঠালটো থ'ল মই দাঙিবই পৰা নাই একদম দূৰতে খামকৈ ৰখি আছে খাই লওঁ নেলাগে খাই লওঁ তাত খাবগে তাত খাবগে কদমী কি হ'ল যাওঁ নেকি কৈছোন ঢেৰ জোক লাগিলে মই এবাৰ দিবা মই নাছো মই ভাবিছিলো গুৱাহাটী আলহী কঁঠাল বনাইছে তেতিয়াও খাম বুলি কৈ আছো নাই দিয়া মহা কষ্ট এটা আছে কি ৰুবকে ঠিক নাই দেই